গল্প শূন্যতাৰ সাগৰ। ৰচনা গংগা প্ৰসাদ হাজৰিকা। ৰাতিপুৱাই বৰষুণ এজাক আৰম্ভ হ'ল যে হ'লেই। বৰষুণ কমাৰ কোনো লক্ষণেই নাই। উজনিৰ বৰষুণ পৰিমাণ সদায় বহুত বেছি। স্বাভাৱিক মাত্ৰাই কোনোবা দিনা অস্বাভাৱিক ৰূপ লয়। এনে অস্বাভাৱিকতা দেখিলে ভয়েই লাগে। হাহাকাৰ সৃষ্টি কৰিবলৈ ৰঙা নদী সোৱণশিৰ লগতে ওপৰৰ ফালে অৰুণাচল পাহাৰ আছেই। প্ৰচলিত কথা এষাৰ আছে, আমে বান কঁঠালে ধান। ভৰুণ আম গছবোৰ দেখি সেই ভয়েই লাগে। বৰষুণ নথকা হ'লে এই সময়ত জিলিৰ মাতে নিশাটো বৰ গহীন কৰিলেহেঁতেন। জোনাকী পৰুৱাই সজোৱা আন্ধাৰ নিশাবোৰৰ আমেজ লৈ বিজুলী নোহোৱা সৰু ঠাইখনত ডাঙৰ হৈছিলোঁ। বৰষুণৰ বতৰত শিয়ালে হোৱা দি সন্ধিয়াবোৰ ভয়াল কৰি তুলিছিল। সেই পৰিৱেশত নিশা টোপনি গৈছিলোঁ। জনবিস্ফোৰণে সুন্দৰ বসুন্ধৰালৈ বিভীষিকা নমাই আনিছে। উন্নয়নৰ নামতো প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হৈছে। মৃত্যুৱে এতিয়া সকলোকে হাত বাউলি মাতে। নিজান পৰিৱেশত মনৰ ভিতৰত বহুবোৰ কথাই ভুমুকিয়াবলৈ একেৰাহে সুবিধা বিচাৰি ফুৰে। শব্দৰ কোলাহলে মনৰ দুৱাৰখন বাৰে বাৰে ভেটি ধৰে। ভৱিষ্যতটো তেতিয়া বৰ আন্ধাৰ আন্ধাৰ লাগে। বহুদিনৰ মূৰত ঘৰলৈ আহিছোঁ। অনাথ দাইটিৰ ছোৱালীজনীৰ বিয়া আছে। মানুহজনক মই বৰ সন্মান কৰোঁ। মানুহজনৰ জীৱনধাৰাই সকলোকে সন্মোহিত কৰে। ব্যতিক্ৰমী ব্যৱহাৰৰ বাবেই সকলোৰে মাজত তেখেত পৰিচিত আৰু জনপ্ৰিয়। তেখেতৰ নামটো বাৰু অনাথ কোনে থ'লে? তেখেতটো কেতিয়াও অনাথ নহয়। সকলোৰে ওচৰত তেখেত আছে। তেখেতৰ লগত সকলো আছে। তথাপি অনুভৱ কৰোঁ তেখেতে মনৰ ভিতৰত অনুভৱৰ শূন্য সাগৰ এখন লৈ আছে। তেতিয়া আন্দোলনৰ ভৰপক। তেখেতৰ ভৰসাত মানুহবোৰ ওলাই আহিছিল। তেখেত এজন ভাল নেতা হৈ পৰিল। আন্দোলন গ'ল, ৰাজনীতি আহিল। ইজনে সিজনক লেং মৰা আৰম্ভ হ'ল। লেং মৰা ৰাজনীতিত তেখেত বিশ্বাসী নাছিল। সেইবাবে ৰাজনৈতিক নেতা মন্ত্ৰী হোৱাৰ সুযোগ তেখেতে নাপালে। তেখেত সুবিধাবাদীও নাছিল। মানুহৰ মাজত আছে, মানুহৰ মৰমত আছে। সেয়াই তেখেতৰ সুখ। অনুভৱেহে পৃথিৱীখন ৰঙীন কৰে। সেই অনুভৱ সুখৰ আৰু দুখৰ। অনুভৱে সিক্ত কৰিব নোৱাৰা অন্তৰবোৰ শিলৰ। যি দুচকুত চকু পানী নাই, অনুভৱ শূন্য সেই কলিজাত সুখ দুখৰ ৰেখো নাই। তেনে মানুহ অমানুষ হোৱাৰ সম্ভাৱনা। সপোন আৰু বাস্তৱৰ অৱস্থান সুমেৰু আৰু কুমেৰুত। বাস্তৱৰ বিশাল পৃথিৱীত সপোনৰ একো অস্তিত্বই নাই। আছে মাথো বিশাল শূন্যতা। সুখীসকলৰ জীৱনলৈ অকস্মাতে যেনেকৈ দুখ আহিব পাৰে, তেনেকৈ দুখীৰ জীৱনলৈ সুখ আহিব নোৱাৰে নেকি? সংজ্ঞা যেতিয়া নায়েই, দুখীৰ জীৱনতো সুখৰ নিজৰা নিশ্চয় বব পাৰে। কথা পাতোতে অনাথ দাইটিয়ে কোৱা কথা এষাৰ মনত পৰিছে। দুখৰ সাগৰত নতুনকৈ সাঁতুৰিবলৈ শকতি নাই। আৱশ্যকো নাই। যেনেকৈ আছোঁ ভালকৈয়ে আছোঁ। কেইদিনমান আগতে শ্ৰাদ্ধ অনুষ্ঠান এটাত উপস্থিত আছিলোঁ। পত্নীৰ শ্ৰাদ্ধৰ দিনা মানুহজনে জীয়েকক সুধিলে, আইজনী, মাৰে সকামলৈ অহা নাই নেকি? কথাষাৰে সকলোৰে চকু সেমেকাই দিলে। হয়তো মানুহজনক স্মৃতিশক্তিয়ে এতিয়া লগ এৰিলে। নহ'লে সোঁৱৰণিয়ে তেখেতক পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰি পেলালে। মৰমৰ শূন্যতাই তেখেতক চিৰকালৰ বাবে অনাথ কৰি থ'লে। বাহিৰত হৈ থকা বৰষুণজাকৰ গতি এতিয়াও কমা নাই। ভয়েই লাগিছে। এনেকৈ বৰষুণ হৈ থাকিলে বানপানী হ'বলৈ বেছি সময় নালাগে। এই অঞ্চলত যিহে গতিত পানী বাঢ়ে, ঠাউকতে সকলোবোৰ উটুৱাই নিয়ে। সেই অন্যায় ভগৱানে নিশ্চয় নকৰক। বাৰে বাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, অনাথ দাইটিৰ ছোৱালীজনীৰ বিয়াখন কালিলৈ ভালে ভালে হৈ যাওক। মনটোৱে সুবিধা পালে বুলিয়েই আজিৰ দিনটোত সংযোগ বিচ্ছিন্নভাৱে অতবোৰ কথা মনলৈ আহিব নালাগিছিল। চৰকাৰখন অলপতে নতুন হৈছে। নতুন আশাৰ বতৰা আনিছে। তথাপি অতীত শিকনিয়ে বুকুত সাহস নিদিয়ে। দেখি থকা অমাৰ্জিত ৰাজনৈতিক গালি সপনিবোৰে বৰ অশান্তি দিয়ে। পৰিৱৰ্তিত সময়ৰ তাগিদাত কথাবোৰ এনেকৈ ভাবিবহে পাৰি, আনক ক'ব নোৱাৰি। তথাপি আশাই জীৱন। মনতে এষাৰ কথা ভাবিয়েই সান্তনা লভিলোঁ। ভালেই হ'ল অনাথ দাইটি ৰাজনীতিলৈ নগ'ল। লংকালৈ গ'লে ৰাৱণ হয় বুলি কোৱা কথাষাৰৰ পৰা অনাথ দাইটি আঁতৰত থাকি ভালেই কৰিলে।
কোনোবা দিনা অনাথ দাইটিক বেয়া বুলি ক'বলৈ সেই সুযোগটো অন্ততঃ আমাক নিদিলে।